পাই গলো সি জেগা কি কবি জেগাটোৰ বিষয়ে কি কবি জুই প্লেস মাংস বনা মজা চিলি হে গাইস মই গাইস কৈ আছো ইটা আনিবলে মানে চৌকা পাতিব লাগিব মানে ইটা মানে ৰখিবই নালাগে আগতে আহি কেইটামান খাই দিছে একেবাৰে খাম বুলি ৰখি আছো আৰু ফ্ৰাই বনাই এই কেৰাহী লৰা মজা লাই নমস্কাৰ মই শিৱম মোৰ ভাবিলো ব্লগটো বনাই দিওঁ আজি আমি গৈ আছো সৰুকে পিকনিক এটা মানে 24 চন যাবলৈ হ'ল ন চ' দাদাহঁতে ক'লে পিকনিক এটা খাম মানুহ বেছি নাই 6টা দাদা মই আমাৰ গাঁৱৰ তেনেকে চ' ওলাইছো আৰু খৰি বনাই নাই পাইছে নাই আগতে এয়া আমাৰ পিকনিকৰ আজি সন্থাই খৰি বান্ধি আছে বান মই বান্ধিব নোৱাৰো দেই ৰখি দে ৰছী বিচাৰি আছে এয়া সন্থা আহি পাইছেহি দি দে হাই গাইস চেনেল সাবস্ক্ৰাইব কৰি দিব তাৰপিছত আমি গোটেইকেইটাই আৰু বাইকখন লৈ বোলো ওলাই দিম বুলি ওলাই দিলোঁ শশাংকৰ পৰা গৈ আছোঁ আৰু মুঠতে কেতিয়া পাম ওলাইছোঁ আৰু সোনকালে এয়া ওলাই মেলি আহি তেল ডিপুত পাই বোলো বাইকখনক অকণ পেট্ৰল ভৰাই লওঁ তেলো নাইকিয়া অলপ দূৰ যাব লাগিব চ' তেল অকণ ভৰাই বোলো ওলাই দিওঁ সি চাইছে ভিডিঅ' বনাই আছোঁ কাৰণে আহি চেণ্টাৰ ৰখিলোঁ আমি পানী বটল লৈ যাম ন চ' পানী বটল কিনিবৰ কাৰণে ৰখিলোঁ ইফালে আহি দেখোন শশাংকৰে পানী বটল লৈ উঠিছে তাৰ মোকেই দি দিলে আৰু খৰিখিনি মুঠতে বহুত কষ্টত গৈ আছে আৰু বাইকতে গোটেইগাল লৈ আহি পালোঁহি আমি কন্যকা আমি কাৰণ কন্যকাতে পিকনিক খাম চ' কন্যকা বুলি গৈ আছোঁ আৰু ইহঁতকেইটাও পিছে আহি আছে আৰু মুঠতে গোটেইকেইটাই একেলগে গৈ আছোঁ কন্যকা পাওঁতেহি চাওকচোন গোটেই চাইডে সৰিয়হৰ খেতি কৰি থৈছে কি ধুনীয়া লাগিছে দেখিবলৈ ফটো উঠিব লাগিব আহিলে আৰু এয়া কন্যকাত সোমাই গ'লে আপোনালোকে এটা বস্তু দেখিব সেইটো হ'ল খেতি মুঠতে চাৰিওফালে খেতি তাৰ ভিতৰতে তেল ডিপু বনাই দিছে ৰেষ্টুৰেণ্ট আছে এটা হোমষ্টে আছে এইটো আপোনালোকে থাকিবলৈ গ'লে থাকিব চব আছে আপোনালোকে কেতিয়াবা আহোঁ বুলি ক'লে কন্যকালৈ আহিব পাৰে এয়া চাওকচোন কি ধুনীয়া কলৰ খেতি কৰি আছে চাওক ইয়াত পুখুৰী আছে চাৰিওফালে দেখি মাছৰ খেতি কৰি গৈ আছে আৰু মানুহ কিমান আহিছে বহুত ধুনীয়াকে বনাই দিয়া আছে না আজি তাতে চানডে হয় চব আহিছে পিকনিক গাইছ আজি চানডে ন চব আহিছে আৰু কন্যাকাৰ ভিতৰৰ ৰাস্তাটো চাগে খাপৰি লগাই দিছে গাইছ ইমান উন্নতি মজা ভাল জেগা এটালৈ গৈ আছিলো আমি গোটেইকেইটাই বহিবলৈ জেগা এটা বিচাৰি গৈ আছো আৰু ধেৰ পিকনিক আছে আমাৰ জেগা ধুনীয়া পাই গলো গাইছ সি জেগা কি কবি জেগাটোৰ বিষয়ে কি কবি জুই প্লেস মাংস বনা মজা চিলি হে গাইস মই লগ ধৰিছো সব কাটা এই পানীও কথা নাই বে ইমান ধুনীয়া ক্লিন পানী বে তলত দেখি আছো বে ক্লিন পানী বে পাই গলো ধুনীয়া জেগাটো দাদা কি কব আৰু গাইছ জেগা বেয়া পাম বুলি ভাবিছিলো বাট ধুনীয়া জেগা এটা পাই গলো চাবোনো থৈছে আমাৰ কাৰণে কোনোবাই চাবোনো থৈছে গাইছ গৈ আছো ইটা আনিবলৈ মানে চৌকা পাতিব লাগিব ইটাটো আমি নানিলো ইটা বিচাৰি গৈ আছো গাইছ এয়া শিলগুটি উলিয়াই আছো শিল ইটা চাওকচোন কি কষ্টত নি আছো থাকিব দে ইয়াত মানে হেৰি বতাহ আহিব যে এয়া গোটেই আমাৰ চৌকা বনাই আছে সৰু গুচাই আছে জুই জ্বলাইলে জুই জ্বলি গ'লে কেৰাহীয়ে বহাই দিলে লাগে কৈ দিয়ক কিবা এটা গাহৰি এডাল বহি আছে এডাল কাম বন নাই খাই অহা নাই যেন ল'ৰাজনে মানে ৰখিবই নালাগে আগতীয়াকে আহি কেইটামান খাই দিছে ইফালে ফ্ৰাই বনাই আছে কিবা এটা কৈ দে তই আমাৰ ধুনীয়াকৈ মজা আমি একেবাৰে খাম বুলি ৰখি আছো আৰু ফ্ৰাই বনাই আছে এয়া খাম গাহৰি পিঁয়াজ কৈ আছে লুকুদাই বনাই আছে এইটো কাম নাই বাৰু ইয়াৰ এইটো এনেই কেনেকুৱা লাগিছে বিটো কৰিছিলে বিটো আকাশখন চাওক কি ধুনীয়া প্লেচ বুলি আহিছো
বহুত ক্লিন পানীখিনি ক্লিন পুৰা আপুনি শুকান শুকান খাইছো ঘণ্টাটো বাবুদাই বনাই আছে ধনিয়া দিম দিব লাই পাতা দি লওক লাইটো দি লওক হৈছে আৰু বনাই আছে লাই দিলে ধনিয়া দিবই নি এই কেৰাহী ক আমাৰ খানা হৈ গ'লে গতি এইফালে চা নেচাই এতিয়া এই কাকতি এইফালে চা নেচাই চব পুৰা ব্যস্ত মাংস খাব লাগে বাবুদা এই লোৱা মজা লাই লৈ আছে আলু আল্টিমেট খানা খালা লাহে মাংস ওই জলকাটো আধা হৈ গ'ল ন জলকাটো নাই কালি আহি সুইচ অফ চাওক লাষ্টত জুই খেগি আছে চবেই দাদাই নাচি আছে আমাৰ পিকনিকটো এটা হ'ল চব ঘৰলৈ যাবলৈ ওলাই গ'ল আৰু চব দাদাহঁতে চব বাইকত উঠিলে পিকনিকৰ পৰাও আহিলোঁ আৰু ভিডিঅ'টো এণ্ড কৰিব পাহৰি গৈছিলোঁ চ' আজি এতিয়া ৰাতিপুৱা ভিডিঅ'টো এডিট কৰি আছোঁ আজি আপলোড কৰি আছোঁ 5টা বজাত সেইটো বাবে ভিডিঅ'টো এণ্ডো কৰি দিওঁ ভিডিঅ'টো কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব আৰু মোৰ লং ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পায় ক'ব মই আৰু আপলোড কৰিম আৰু ভিডিঅ'টো চাই যদি কিবা বেয়া পালে কাৰোবাক বেয়াকৈ কৈছোঁ চ' মাফ কৰি দিব ফাৰ্ষ্ট ভিডিঅ' ন চ' আজিলৈ ইমানেই বাই বাই